মাংস বনাই আছো মই মানে নহয় মায়ে বনাই আছে তো চাবক নেকি গুড ইভিনিং বন্ধুসকল সকলোকে সন্ধিয়া সময়ত কিনো কৰিম ক'তনো যাম আহিলো অজিতদাৰ ঘৰলৈ বুলি আহিয়ে দেখিলো যে অজিতদায়ে মাংস বনাই আছে মাংস মানে হাঁহৰ মাংস বৰ ধুনীয়াকৈ বনাই আমাৰ অজিতদায়ে আৰু বহুত টেষ্টি হয় খাবলৈ কাৰণে আৰু অজিতদায়ে বনাই আছে চাওক পিয়াজ ৰচুন আদা ঢালি আছে আৰু এইফালে চাওক পুৰা ধুনীয়াকৈ বনাই আছে মিট মছলা ধনিয়া গুৰি এনেকৈ সকলো মছলাই ঢালিছে আহকচোন বাৰু চাওঁ কেনেকুৱা হয় আৰু কেনেকৈ বনাই আছে চাওঁ আহকচোন এইফালে মাংসখিনিও এতিয়া ঢালি দিব এতিয়া মাংসখিনি ঢালি ঢালি দিলে এয়া মাংস ঢালি দিলে চাওঁ আৰু হাঁহৰ মাংস যিহেতুকে খাই ইমান টেষ্টি লাগে ন পঢ়ি মানে কেনেকুৱা লাগিব বাৰু ভাল লাগিবনে কি মাংস বনাইছো আমি এতিয়া হাঁহ নে হাঁহ আৰু এইফালে আমাৰ মাথিয়া বৰা ছাৰ ফাইনেলি গাইজ মাংস হৈ গ'ল আৰু হাঁহৰ মাংস কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন আৰু পেজটো ফ'ল' কৰি দিব দেই সকলোকে এয়া আমি মাংস বনাই হৈ গ'ল আৰু এতিয়া আমি খাম এইফালে চাওক এয়া হাঁহৰ মাংস এইটো চাওক এইটো হাঁহৰ মাংসৰ পিচ কি ধুনীয়াকৈ বনাইছে এইটো চাওক কি মজা আপোনালোকে চাওক আৰু মোৰ পেজটো ফ'ল' কৰি দিব আৰু এনেকুৱাকৈ টেষ্টি বনাইছোঁ নহয় আপোনালোকে চাব মজা খাইছে মাংসটো মানে খাবলৈ কাৰণে বহুত ভাল হৈছে মানে একদম মানে কি ক'ম পুৰা টেষ্টি আমাৰ এইফালে মাথিয়া ভাইও খাই আছে এইফালে চাওক মাথিয়া ভাই খাই আছে মাংস এইফালে চাওক এইফালে অজিতদা